সীমা, আজি তোমাৰ লগত ফুৰিবলৈ আহি খুবেই ভাল লাগিছে দেই। সঁচাকৈ দেই, বহু দিনৰ পিছত আহিলোঁ। তুমি ঠিকেই কৈছা, আজি সঁচাকৈ ভাল লাগিছে। তুমি বাৰু মোক লগ কৰিবলৈ সময় থাকিনে তোমাৰ? অকল কাম আৰু কাম, ডিউটি এনেকৈ থাকিলে কেনেকৈ হ'ব? ডিউটিটো কৰিবই লাগিব, ডিউটিৰ লগতে মোৰতো খবৰ লৈ থাকিব লাগিব ন। ঠিকেই কৈছা তুমি, কিন্তু কি কৰিবি, মই ডিউটিৰ প্ৰতিটো মুহূৰ্তত প্ৰতিটো সময়ত তোমাৰে কথা ভাবি থাকোঁ। তোমাৰ কথা নাভাবিলে মোৰ যে ভালেই নালাগে। তোমাৰ কথা মোৰ অনবৰতে মনত পৰিয়ে থাকে, কিন্তু কি কৰিবি, ডিউটিটো কৰিবই লাগিব। আৰু বাদ দিয়া সকলো কথা, এতিয়া কোৱাচোন আমাৰ সম্পৰ্কটো আগবঢ়াই নিয়াৰ বাবে তুমি কি ভাবিছা? আমাৰ ঘৰৰ পৰাতো সকলোৱে ৰাজি আছে, কিন্তু তোমাৰ ঘৰৰ পৰাহে সমস্যাটো আহি আছে এতিয়া। কি কৰোঁ, মোৰটোৱে কাম নকৰা হৈছে। হ'ব বাৰু, তুমি চিন্তা কৰিব নালাগে, তথাপিও মই তোমাৰ মাক দেউতাৰ লগত কথা পাতি চাম। ৰাহুল, মই সদায় এনেদৰে তোমাৰ লগত থাকিব বিচাৰোঁ। আমি দুয়োজনে য'ত নেকি কোনো নাথাকিব, তোমাৰ আৰু মোৰ পৃথিৱীখন সম্পূৰ্ণ বেলেগ, তাতে অকল তুমি আৰু মইহে থাকিম। সীমা, তুমি ঠিকেই কৈছা, তোমাৰ অবিহনে মোৰ এটা মুহূৰ্ত থাকিবলৈ বহুত কষ্টকৰ হৈ পৰে। তোমাক পাই জীৱনত মই খুবেই হেপী আছোঁ। সঁচাকৈ মোৰ চাগে ভাগ্যই ভাল যে মই তোমাৰ নিচিনা মানুহ এজনক পাইছোঁ। ৰাহুল, তোমাক মই বহুত ভাল পাওঁ, কিয় ইমান ভাল পাওঁ নাজানো। হৃদয়ৰ প্ৰতিটো চুকে কোণে তুমিয়ে আছা। তোমাৰ অবিহনে মোৰ জীয়াই থকা সম্ভৱ নহয়। তেনেকৈ কিয় কৈছা সীমা? মইতো তোমাৰ লগত সদায়ে আছোঁ, আৰু দ্বিতীয়বাৰ এনেকুৱা কথা নকবা দেই। ৰাহুল, তুমি মোৰ লগত সদায়ে থাকিবা, মই তোমাৰ লগত সদায় থাকিব বিচাৰোঁ, আৰু 7 জনমলৈ তোমাৰে হৈ থাকিব বিচাৰোঁ। তোমাৰ লগত